ঠিক করা কার্যসূচী এই কার্যসূচী হয়েছে যে বিকাশ যাত্রা। এই বিকাশ যাত্রা আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে শিলচৰত তেখেতে বিকাশ যাত্ৰা তাতে অংশগ্ৰহণ কৰিছে। কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং এই দুটা জিলা মোক দায়িত্ব দিছে আৰু টোটেল আজি উদ্বোধন আৰু ইনগ্ৰেশ্যন আৰু ফাউণ্ডেশ্যনটো লে কৰা সেই দুটা মিলাই আজি টোটেল আঁচনিটো হৈছে 1,540 crores 12 লাখৰ আঁচনি আজি আধা লাখ স্থাপন কৰা আৰু লগতে উদ্বোধন কৰা সেই দুটা মিলি আজি 1,540 crores 12 লাখৰ আঁচনি আজি ইনগ্ৰেশ্যন এণ্ড ফাউণ্ডেশ্যন স্কিম এই দুটা আজি দুটা স্কিমতে আজি কাৰ্যসূচীটো হোৱা হৈছে। তাৰ বাহিৰে বেলেগ নাই। এনেধৰণৰ কাৰ্বি আংলঙত বহুতো আঁচনি আহি আছে, সেই আঁচনিবিলাক আমি ধৰা নাই আৰু বহুতো আঁচনি প্ৰায় কমপ্লিট হৈছে, সেইবিলাকতো আজি ইয়াত কাৰ্যসূচী অহা নাই। বাকীবিলাকত নেক্সটৰ কাৰ্যসূচী হ'ব, সেইবিলাক নিৰ্বাচনৰ পিছত কাৰ্যকলাপ লোকসভা নিৰ্বাচনৰ পিছতে সেইবিলাক উদ্বোধন আৰু আমাৰ ফাউণ্ডেশ্যন স্কিমেই হ'ব। আৰু আপোনালোকে দেখা পাব এটা বছৰৰ ভিতৰত কাৰ্বি আংলঙৰ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বহুত পৰিৱৰ্তন আপোনালোকে দেখা পাব। আৰু সেই 4টা বছৰ আছে মোৰ কাৰ্যকালত, সেই 4টা বছৰত আপোনালোকে কাৰ্বি আংলঙৰ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি যিটো নিৰ্বাচন সময় ৰাইজৰ আগত গৈ আমি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু আমি ইন কাৰ্বি আংলং DC, SP, প্ৰিন্সিপাল ছেক্ৰেটাৰী অফিচাৰ্ছবিলাক লগত লৈ CM, EM, MLA, MP লগত লৈ আমি বৰপুং তাৰাপুং পৰা আৰম্ভ কৰি যিবিলাক বেকৱাৰ্ড এৰিয়া আমি গৈছিলোঁ, সেই গোটেইখিনি জেগাত যিবিলাকৰ প্ৰতিশ্ৰুতি দিছে যিমান পাৰোঁ আমি আখৰে আখৰে পালন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। হ'ব 47 কিলোমিটাৰ পাংলুং পেপে লাহিয়া তোৱাৰ পাংলুং পেপে লাছতোৱা কৰ্কান ঠিপে ফৰদা কাজিৰঙা তক ডাক্তৰকান লাছতোৱা কাটে হালাতিয়া ভাত গুটি সিংগি কালি 299 crores 31 lakh tangga kuti bharo ini thotan kan lekai haladak national center kator manjota mathaune he raji amar Karbi Anglong raji বিশ্বাস koro na iman puji toka e lage aro he rasta banabo karone team Karbi Anglong e nirbachon hoy এইটো অপপ্ৰচাৰ বা এনে তেওঁলোকৰ প্ৰচাৰ কৰিছে সেইতে ৰাজনীতি আদায় ল'ব কাৰণে। কিন্তু নিৰ্বাচনত মই প্ৰচাৰ কৰিছোঁ, সেই নিৰ্বাচন শেষ হোৱাৰ লগে লগে কাজিৰঙা পথাৰগুৰিতে দক পোকালৈকে আঞ্জকপানীলৈকে ৰাস্তাটো সেই ৰাস্তা নেশ্যনেল ষ্টেণ্ডাৰ্ড 5.57ৰ ৰাস্তা সেইটো বনাইছোঁ বুলি প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছোঁ। টেণ্ডাৰ হৈ গ'ল, সেটেলমেণ্ট হৈ গ'ল, কালি পৰি কাম আৰম্ভ হ'ব। Pinapi lo kami cek bola sepuasa, bonmang itu, lapor apa namanya? Dia tu, biarkan dia ngomong, kalau dah, biarkan dia ngomong, jadi, dah raja ngomong, boxer dari mereka tuan hidup pikir, dia tu pulau sahur, dah promosi utara partai itu no, langsung tuan dia tipu buat tengken. Kalau dah tuan 87 crores tangga tender korelo sanction lo receipt central government